প্ৰফুল্ল হেমচা আৰু দাইনাৰাণীৰ শুভ বিবাহৰ উপলক্ষে এই ঐকমত্যতা অনুষ্ঠানৰ লগত সংগতি ৰাখি এটি সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰিছিল প্ৰফুল্ল হেমচাৰ পৰিয়ালবৰ্গই। এয়া আমি অসমৰ বিভিন্ন প্ৰান্তৰ পৰা গীত পৰিৱেশনৰ বাবে শিল্পীসকলক ধন্যবাদ থাকিল। আপুনি যে এই অনুষ্ঠানটোত অংশগ্ৰহণ কৰিলে মই তাৰ বাবে বহুত ধন্য। আপোনালোকক মই এটা কথা কৈ দিওঁ, দৰাচলতে শিল্পীসকলে এজন ব্যক্তিগত মানুহৰ বিবাহ অনুষ্ঠানত 1 লাখ নালাগে 10 লাখ টকা দিম বুলি ক'লেও অংশগ্ৰহণ নকৰে। কিন্তু আপোনালোকে এই গোটেই শিল্পীসকলক লৈ পুনৰ এটা হাততালি বজাবই লাগিব যে এখন সাধাৰণ বিবাহ অনুষ্ঠানতো তেখেতলোকে অংশগ্ৰহণ কৰিছে। পিছফালে খুব ধুনীয়াকৈ আছে
Thank you so much. আপোনালোকে তুমি